চেনেললৈ আজি মই কৈছোঁ জানেনে আজি মই আহিছোঁ জয়সাগৰ পাৰত যে ৰুদ্ৰসিংহ পাৰ্ক আছে তালৈ মই আহিছোঁ ইয়াত কেনেকুৱা ধৰণৰ পৌৰাণিক বস্তু আছে সেইসমূহ দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকে চাব যিসকলে মোৰ চেনেলত প্ৰথমবাৰকৈ আহিছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক এটা কৰি যাব আজি বোলক অখিল গগৈ দেৱৰ সমষ্টিত আজি আহিছোঁ শিৱসাগৰ ৰুদ্ৰসিংহ পাৰ্ক বোলক এফালৰ পৰা চাই যাওঁ কেনেকুৱা কি ধৰণৰ আছে প্ৰথমতে এটা বস্তু দেখাই লৈছোঁ আপোনালোকক চাওক এইখন হৈছে দোলা গোঁসাই দোলা এইখন হৈছে গোঁসাই দোলা দেখিছে আপোনালোকে এখন গোঁসাই দোলা হয় গোঁসাই যিসকল সেইসকল উঠি পেলাই ইয়াত ভেৰিয়াছ প্লেচেছ যাব পাৰে আৰু এইখিনি যে দেখিছে এইখিনি হৈছে সত্ৰীয়া সংস্কৃতি আৰু এইটো হৈছে হেঙুল খাইতাল নেচাৰেল পেইণ্টটো যিটো আৰু এইখিনি আৰ্টিফিচিয়েল অৰ্থাৎ এখন বেছি বছৰ পুৰণি নহয় অৰ্থাৎ কইনা যোৱাখন হয় এখন সত্ৰৰ গোঁসাই মহন্ত প্ৰকল্প আৰু এইখন বানচাং কয় আহোমৰ যিখন মঙল চৌপতি এইখনতে গোটেই কুকুৰাৰ নখ কলিজাৰ পৰ্যন্ত কি কামত হয় আটাইখিনি টেপি হৈ আছে হয় আৰু এইখন টাই লেংগুৱেজত আছে আৰু টাই আছে দেখিছে আপোনালোকে এয়া টাই লেংগুৱেজ ৱাও মই একচুৱেলি অলপ পঢ়িছিলোঁ কিন্তু এতিয়া মানে অকণমান প্ৰব্লেম হ'ব এতিয়া আপোনালোকক পঢ়ি দেখাবলৈ মোৰ ওচৰত আছে হেৰি কৰি থোৱা কৰ্চ কৰি থোৱা আছে সেইখিনি কিন্তু মানে পঢ়িবলৈ অলপ দিগদাৰ হৈ যায় এনেকৈ এই ইয়াত যিখিনি লিখি থোৱা আছে ন মানে অকণমান পাকটো বহুত বেলেগ টাইপত আছে বোলক পিছত সেইটো আলোচনা কৰিম এতিয়া বোলক আমি বেলেগ যাওঁ এইবিলাক হৈছে আহোম যুগৰ পানীৰ পাইপ আহোম যুগত এনেকুৱা পাইপ প্ৰস্তুত কৰিছিলে এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈ পানী যাবৰ কাৰণে আৰু আজিও এইটো পাইপে জয়সাগৰ মেইন টেংকৰ পৰা তলাতলৰ ৰাইট লেফ্টত যিবিলাক পুখুৰী আছে তালৈ পানী গৈ আছে এইটো পানী গৈ আছে এইটো ইউজ হৈ আছে মানে এইটো বস্তুটো এইখিনি তেনেকৈ 15 শতিকাৰ শংকৰ যুগৰ সাঁচি গছৰ বাকলি পুথি ইয়াতে আমি দেখিবলৈ পাম শংকৰ ৰুক্মিণীখন যিখন নাট অৰিজিনেল কপি 13 খিলা আছে আৰু তেখেতৰ শংকৰদেৱৰ গুণমালাখন হাতীমাৰি ভুলকাত ভৰুৱা যিখন হয় এইখন হেজাৰী মাধৱৰ সাহিত্যিক জীৱনৰ যিটো কীৰ্তিস্তম্ভ এইখন হৈছে ভক্তি ৰত্নাৱলী সংস্কৃত বিভাগ লিখা শংকৰদেৱৰ এখন আমি অকণমান চাইড কৰি দিছোঁ এইখন ভক্তি ৰত্নাৱলী এইখন ভক্তি ৰত্নাৱলী আপোনালোকে দেখিছে এয়া ভক্তি ৰত্নাৱলী এইবোৰ হৈছে একদম পুৰণা যিবোৰ আমাৰ হাজিপতীয়া পুথিত আছিলে সেই হাজিপতীয়া পুথি আছে ইয়াত স্বৰ্গীয় অতুল চন্দ্ৰ শৰ্মাৰ পৰিয়ালবৰ্গৰ অৱগতাৰ পৰা তেখেতৰ আৰু ঠিক তেনেকৈ এইটো হৈছে ব্ৰিটিছৰ দিনৰ লেম্পটো ব্ৰিটিছৰ দিনৰ হাৰিকেনৰ লেণ্টাৰ্ণ ডেট কেন লাইট অফ দ্য ব্ৰিটিছ ডে এইটো তেনেকৈ এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট তোমাৰ মৃদঙৰ খোলা এইটো আমাৰ মৃদং দেখিছে মই গায়ন গাওঁ যিহেতু আপোনালোকে গায়ন গোৱাত দেখিছে মৃদঙৰ কেনেকৈ এদিন গাওঁ সেইটো কৰে আৰু মানে চাই যামলক এইবোৰ বিশেষকৈ এই মৃদংটো বনোৱা হৈছিলে এইটো গোপালাটাৰ পন্থৰ যিখিনি মানুহ সেইখিনি ব্যৱহাৰ কৰে কঁঠাল কাঠৰ এইটো শিলিখা চেকটোত বনায় কঁঠাল কাঠৰ হয় এইটো ঠিক আছে এতিয়া আমি তেনেকৈ খনন কাৰ্যত ওলোৱা মাটিৰ বাচন বৰ্তনবিলাক পানী খোৱা নলিচা আছে কিছুমান পূজা পাতলত ব্যৱহাৰ কৰা টেকেলি আৰু এইটো হুকা এইটো কেনেকৈ গাঞ্জাৰ যিটো বং বং বুলি কয় আমাৰ এতিয়া যেনেকৈ বটলত বনাই খাই যে লোৱা হয় এইখিনি তেনেকৈ স্থাপত্যবিলাক বনাওঁতে যিবিলাক প্ৰয়োজন হৈছিলে এইখন নাকৈদা বুলি কয় এক মিনিট মই লৈ লৈছোঁ এই বংটো যে ক'লে এই বংটো একচুৱেলি এতিয়া বৰ্তমান সমাজত মানে বহুত সৰু ল'ৰাই খোৱা দেখা গৈছে কিন্তু এইটো খাব নালাগে এইটো মানে স্বাস্থ্যৰ পক্ষে হানিকাৰক হয় এইটো আপোনালোকে নাখাব যিহেতু ইয়াত সংৰক্ষণ কৰি থৈছে আপোনালোকে পৰাপক্ষত নাখাব এতিয়া আমি আগলৈ যাওঁ তো এইখন নাকৈদা আহোম কিং গদাধৰ সিংহই ফাইট কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল হয় আৰু এইখনৰ যিটো ফুটা দেখিছা আছে ফুটাটো হয় এইটো ফুটাটোতে কবচ কাপোৰ বান্ধি লৈ ঘূৰোৱা হয় যাতে পথটো ওচৰলৈ আহিব নোৱাৰে এইখন প্ৰায় 4 ফুটমান দীঘল হয় আৰু এইবিলাক তেনেকৈ শিল এখন ভাঙি বুলি কয় ভাঙি আজিকালি যুগত দেখিবলৈ পোৱা নাযায় আৰু এইখনে মানে নৌকাবিলাক বনাবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে তো এইখিনি তেনেকৈ মেটেল ইউটেনচিল পিতল মিঠলি বাতি এইটো তেনেকৈ এটা মৃদঙৰ খোলা এইটো পুৰণি এইটো 200 বছৰ পুৰণি এইটো হৈছে উৰ্বিধৰ কোঁৱৰ ডুবদৰ বুঢ়া গাঁৱৰ হয় আমাৰ আমগুৰি হয় এইটো দেখিছে মৃদঙৰ খোলা আৰু এইটো মৃদঙৰ খোলা এইটো একেজনৰে হয় তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ আগবঢ়োৱাৰ বাবে এই মুখা দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ এইখন ছালপিৰা এখন যিটো পেইন দেখিছে আপোনালোকে এইটো হৈছে হেঙুল খাইতাল মানে নেচাৰেল পেইনটো শিলৰ পৰা বনোৱা হয় ইয়াৰ বিশেষত্বটো নাযায় আৰু শেষ হৈ নাযায় মানে শেষ হৈ নাযায় এনেকৈয়ে থাকি যাব তো এইটো তেনেকৈ কঁঠাল কাঠৰ খদিয়াহী খৰাহী বা নদীয়া ইয়াতে হাত ধুৱে আৰু এটা কাঠৰ পৰা কাটি বনায় এইটো কিমান এটা সাংঘাতিক এটা কাঠৰ পৰা এইটো দেখিছে আপোনালোকে এটা কাঠৰ পৰা যিহেতু আমি যিটো বস্তু আমি এতিয়া দেখিবলৈ পোৱা নাই আৰু নেক্সট প্ৰজন্মই দেখিবলৈ নাপাব যিহেতু এইটো বহুত ভাল কাম কৰিছে যে কি এইটো সংৰক্ষণ কৰিছে আমি এতিয়া এইটো যাম এইটো কি হয় এইটো কণীয়া এইটো গৰু গাখীৰ ম'হৰ গাখীৰ খীৰাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে বেম্বুৰ পৰা বনোৱা বেম্বু এইটো দাঙি চাব পাৰিম এইটো দেখিছে এইটো বেম্বু ধুনীয়া বস্তু এতিয়াও বনাব পাৰি আপোনালোকে চেষ্টা কৰিলে এতিয়াও বনাব পৰা যাব এইটো থৈ দিছোঁ এতিয়া আমি আকৌ নেক্সট চাম নেক্সট এখন তোলা চানিকৈ মেজাৰমেণ্ট তেতিয়াৰ হয় ইয়াতে যদি তুমি এইখন শাল গছৰ খুটাৰ পৰা বনায়
আৰু ইয়াতে যদি তোমাৰ মোবাইলটো ৱেইট কৰি দেখাব পাৰা মই কিমান কেজি আছে আৰু কিমান কি আছে এইটো চাব পৰা হ'ব ইয়া না আছে যদি মোৰ মোবাইলটো ওলাইছে এইটো মই মোবাইলটো এতিয়া থৈছোঁ এইটো মেক্সিমাম এইটো তোমাৰ 270 গ্ৰামমান হয় 270 গ্ৰাম ৱাও এইটো কেনেকৈ মেজাৰমেণ্ট কৰা হয় ইয়াতে দাগবিলাক যে আছে এইবিলাকক লৈ পেলানি ছিষ্টেম কৰা আছে য়েছ সেইটো শিকিম বাৰু পাছত শিকিম আকৌ আহিবই লাগিব ন এতিয়া এইটো বিলাহী বাতি কয় ৰাইচ বিয়েৰ জাজৰমান খাবৰ কাৰণে এডালত আৰু সাজ বাতি খালে কেনেকুৱা বানবাতি এইটো মেলাহী বাতি এতিয়া এখন ৰাঙলী কেৰাহী এখনো তেনেকৈ হেঙুল হাইতাল কালাৰ হেঙুল মিনছ ৰেড হাইতাল মিনছ য়েল্লো য়েছ এইফালে যাম এতিয়া এইবোৰ আছে এইবোৰ এইবোৰ বহুত পুৰণি কাহিনী এইবোৰ আমি থৈছোঁ দেই এতিয়া আমি ল'ব পাৰিম এইবোৰ যিহেতু এখন আমাৰ ভাও পৰশুৰামৰ কথা ৱাও এয়া আমাৰ এজন টাই শিল্পী আছিলে ডান্স কৰা দুৰ্ঘটনাবশত এওঁ মানে মৃত্যু হ'ল ঠিক আছে সিহঁতক গভীৰ শ্ৰদ্ধা নিবেদিছোঁ ঠিক আছে তেওঁ য'তছে ভালে থাকক তেখেতৰ নামটো ৰবীন ৰাজখোৱা এইখিনি গ্ৰাইণ্ডিং ইউটেনচিলখিনি শিলৰ খুন্দনা ইয়াত বনালে বহুত টেষ্টি হয় আৰু ধৰক তাৰপৰা এইখিনি তেনেকৈ এইটো চাইনিং ৰক এটা চাইন হৈ থাকে এইটো বালিচন্দা যিটো যেনেকৈ আমাৰ সোৱণশিৰি পালিটো যেনেকৈ চাইন হৈ থাকে তো এইটো খেংদাং ধৰণৰ এটা প্ৰয়োজন আছিল এইটো জেনেৰেল শিল নহয় এইটোত ধাৰ দিছে নে বাৰু এইটো ধাৰ দিয়ে আৰু এইটো প্ৰয়োজন আছে এই শিলটোত ধাৰ দিছে নাই বাৰু এই ধাৰটোত ধাৰ দিছে খেংদাং ধৰ হয় এইটো তেনেকৈ খাৰ বনোৱা গুলি বাৰুদবিলাক ফায়াৰিং কৰিবৰ কাৰণে যিটো খাৰ বনাই পৰা এতিয়া নেচাৰেলি সৃষ্টি এইবোৰ নেচাৰেলি হয় কিন্তু আপোনালোকে ইউজ নকৰিব দেই আমি একচুৱেলি নামটো জানিছোঁ খাৰ বনোৱা শিল হয় এইটো কিন্তু হ'ব আৰু বেলেগ যাওঁ এয়া হৈছে তৰোৱালবোৰ দেখিছে আপোনালোকে এইখন নাকৈডখন আমি যে চাইছিলোঁ তাত ব্যস্ত হৈ আছিলে এখন ফুটাইছে এই ফুটাটোতে কলচ কাপখন বান্ধি লৈ ঘূৰাই যাতে শত্ৰুৰ ওচৰত আহিব নোৱাৰে আৰু এখন সোণৰ পানীত চোৱাই লয় সেই প্ৰলেপটো লাগি আছে এইবিলাক তেনেকৈ মোগলৰ আৰু এখন আহোমৰ গাদা বুলি কয় গাতলৈ ফেক কৰে এইবিলাক টেগা মানে এইবিলাক মোগলৰ টেগাটো হৈছে মোগলৰ এটা ফৈদ মোগল আৰু এইখিনি হৈছে হিৰিমুৰি কাৰ এনেকুৱাকৈ বনাইছিলে যাতে সোমালে একবাৰ ওলাই আহিব নোৱাৰে চুব পাৰিনে খুলিব পাৰিনে নোৱাৰিব মানে আপুনি দেখুৱাব পাৰে দেখুৱাব পাৰিম এইটো দেখিছে কিমান ধাৰ আছে এইটো এই যেনেকৈ আমাৰ মহাভাৰতৰ কাহিনীত যে চিককৈ সোমাই যায় ৱাও বনাইছিলে কিন্তু দেই বহুত ধাৰ আছে ইয়াত ধাৰ আছে ইয়াতো ধাৰ আছে ৱাও পেষ্ট ৰাইফলছ এইটো গধুৰ আছে দেই মই অকণমান ট্ৰাই এটা কৰিছিলোঁ বহুত গধুৰ আছে পানী শিলৈ গৈ হাতত লৈ ফাইট কৰে অচৰহিখিনি হয় এইফালে খাৰবিলাক ভৰাই দিয়ে ইয়াতে হলিতা এডাল থাকে জ্বলাই পেলাই এইটো ব্লাষ্ট কৰে এইটো হলিতা এইটো ফুটাটোত থাকে এইটোত ৱাও এইটোত এতিয়া ব'লক আমি যাওঁ এতিয়া এইখিনি জাঠিজোং এনেকুৱাকৈ বনাইছিলে আপোনাৰ যাতে মানুহ কাটিবও পাৰে ভৰাবও পাৰে বঠাও মাৰিব পাৰে কৌশলগতভাৱে ৱাও এতিয়া ইফালৰ পৰা আহিম এতিয়া এফালৰ পৰা বস্তু এটা আছে আছে আমাৰ ইয়াত পুৰামতী ভাস্কৰ্যৰ যিবিলাক ইটা বনোৱা হৈছে ইটাত যিবিলাক ফুলজালি কাটিছিল আৰু শিৱদৌলটো যদি চাই কৰ্দভিয়াত যেন দেখিব ষ্টাৰ ফ্ৰুইটত দেৱীদৌলটো যদি চোৱা হয় জিকা হিয়া দেখিব আৰু এইকেইটা চেপত বনাই ধৰক নেচাৰেল ডিজাষ্টাৰ প্ৰত্যক্ষভাৱে মনুমেণ্টটো আক্ৰমণ কৰিব এনেকুৱাতো মই জৰাখণ্ড পাহাৰত গৈছিলোঁ জৰাখণ্ড পাহাৰত যাওঁতে মই তেতিয়া ইউটিউব চেনেলত ষ্টাৰ্ট কৰা নাছিলোঁ জৰাখণ্ড পাহাৰত এনেকুৱা শিলকটা ঢেৰ পৰি আছে পূৰা এইটো আছিলে নুমলীগড়ৰ এটা হেৰিয়াত পাহাৰত আছিলে জৰাখণ্ড পাহাৰ যিটো জৰাখণ্ড বধ কৰিছিলে তাতে পাইছোঁ মই বহুত দেখিছেনে এইটো শিল কাটি থৈছে ধুনীয়াকৈ এইখিনি এনেই ৰিলিফ কালচাৰ কৰে মানে পাতটো চেপ দি বনোৱা হয় সাংঘাতিক এটা ধুনীয়া আৰ্ট এইবোৰ এইখিনি কেননৰ গুলিখিনি বুলেট আমাৰ যেনেকৈ শ্বৰ্টফুট শ্বৰ্টফুট টাইপ বাহ গুলি তো এইটো যেনেকৈ হাতীলৈ কাটত লৈ ফাইটছ কৰে এইটো ৰিপাব্লিক ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম এইটোৰ পৰা দেখা আহিছে এইটো ফুটা কৰি এটা হাতত যিটো নাই ফুটা কৰি ৰিপাব্লিক ডে তো যদিও 47 এইখিনি বনোৱা হৈছিলে মানে ব্ৰিটিছৰ মেচিনতে প্ৰস্তুত কৰা হৈছিলে আৰু আমি যদি চাওঁ আগৰ চাইজটো এইটো বহুত ডাঙৰ আছিলে মেটেৰিয়েলছৰ যিটো ৰিক্স পুৰাবৰ কাৰণে চাইজটো সৰু কৰি আনিলে ধৰক 1 টকা বনাবৰ কাৰণে 2-3 টকা খৰচ কৰিব লগা হয় তো ঠিক তেনেকৈ এইখিনি এটকীয়াখিনি দেখুওৱা হৈছে মেনুফেকচাৰিং বেলেগ জেগা 2 টকীয়া 5 টকীয়া মেটেৰিয়েলছ বেলেগ ৱেইট বেলেগ বনাইছে বেলেগ এইটো 50 পইচাটো প্ৰথমতে 50 বুলি ডেপিক নকৰাৰ আগত 1/2 ৰূপত দেখাইছিলে 1/2 যে 100 পইচা টকা হয় তাৰ আধা ধৰা আৰু এইটো 20 টকাটো এবাৰে ওলালে প্ৰডাকশ্যনটো বন্ধ কৰি দিলে
একচুৱেলি মোৰ ওচৰত এই হাফটো আছে মানে 1/2 তাৰ এটা আছে, তাৰপৰা 20 ৰুপিজ এটা আছে, তাৰপৰা আছে 50 টকা এতিয়ালৈকে মোৰ হাতত পোৱা নাই, কিন্তু ইয়াত আছে মোৰ পিছত 50 পিচ আছে, 1 পইচা আছে, মোৰ ওচৰত 20 পইচা আছে। থাকিব লাগে পইচাকেইটা। তো ঠিক তেনেকৈ 1/4 ওপৰত দেখাইছিলে 25 পইচাটো প্ৰথম, 25 পইচা সেইটো আছে। ঠিক তেনেকৈ এইখিনি 20 পইচা ব্ৰঞ্জ মেটেৰিয়েলছত যিখিনি বনাইছিলে, এইখিনি হেক্সাগনেলত বনাইছিলে এলুমিনিয়াম মেগনেছিয়াম মেটেৰিয়েলছৰ। তো এইবিলাক 10 পইচা, 5 পইচা আজিকালি ষ্টৰি হৈ গৈছে আৰু পূৰা। তো এইটো তেনেকৈ 1 নয়া পইচা বুলি দেখাইছে আৰু 1 নয়া পইচা। মোৰ আচলতে মোৰ চেনেলত এইখিনি সংৰক্ষণ কৰিবৰ বাবেহে ৰখা হৈছে ধুনীয়াকৈ। এইটো কোনো মানে মই ঘপকৈ প্ৰিপেৰেশ্যন মানে হোম প্ৰিপেৰেশ্যন নহয় মোৰ ব্লগ বনোৱাৰ, কিন্তু ইয়াত আহি গ'লোঁ। এনেকৈ ভাল লাগে এনেকুৱা এটা নেচাৰেল বস্তু পালে। এইবিলাক একদম ৰেয়াৰ পইণ্ট যিখন আছে ডিউৰিং মোগল আহোম মৌৰ্য যুগৰ। এই অক্টাগোনেল চেপত যিখিনি আছে আহোমৰ ৰূপৰ মুদ্ৰা, এইখিনি একেবাৰে এনচিয়েণ্ট মৌৰ্য যুগৰ মুদ্ৰাখিনি এইখিনি। ঠিক তেনেকৈ এইটো সোণাৰগড় মাৰাঠাসকলৰ ফানাম গ'ল্ড। হয়, তো এইখিনি তেনেকৈ মোগলৰ টোটেল 103টা কালেক্ট কৰা হৈছে আৰু এতিয়া। ঠিক তেনেকৈ গোটেই ৰংপুৰ নগৰৰ মনুমেণ্টবিলাকক এটা ফটো গেলেৰি কৰা হৈছে। এতিয়া এইটো হৈছে দেখিছেনে আপোনালোকে চিনি পাইছে ঘনশ্যাম ঘৰবা। বনাই তুলিছে ধুনীয়াকৈ, কি ধুনীয়াকৈ। অকণমান এইটো 1696 পৰা 1714 চনলৈকে ৰংপুৰত ৰুদ্ৰসিংহই ৰাজত্ব কৰিছিলে, আৰু ৰাজত্বৰ সময়ছোৱাতে তেখেতে গোটেই ৰংপুৰ নগৰখনক ইটাৰে সুন্দৰকৈ সজাব বিচাৰিছিলে। তেতিয়া যিহেতু ইটাৰ কাম জনা মানুহ নাছিলে, কোচবিহাৰৰ পৰা আৰু বাংগালোৰ অঞ্চলত ঘনশ্যাম মন্দিৰক লৈ আহিছিলে। আৰু এখেতে যেতিয়া গোটেই মনুমেণ্টবিলাকৰ কাম সম্পূৰ্ণ কৰিছিলে, দুৰ্ভাগ্যবশতঃ এখেতে আহোমৰ ৰজাসকলৰ বিমান থকা মেপটো মনুমেণ্টবিলাকৰ ডিজাইন চিক্ৰেট টানা পৰ্যন্ত লৈ গৈছিলে। আৰু লৈ যোৱাৰ কাৰণে ৰজাই সন্দেহ কৰিলে কি তুমি মোগলক দি এইখন আহোমৰ কিবা বিঘিনি ঘটাব চেষ্টা কৰিছা, সেইটো সময়তে তেখেতক বন্দী কৰিছিলে। আৰু বন্দীত্বৰ সময়ছোৱাত তেখেতক যদিও বন্দী কৰিছিলে, তলাতল পোতাহলৈ দিয়া নাছিলে, এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেখেতক মানে নজৰবন্দী কৰিছিলে। আৰু নজৰবন্দীৰ সময়ছোৱাতে তেখেতে কি কৰিব, এই ঘনশ্যামৰ এই ঘৰটো তেখেতে বনাইছিলে মানে বন্দীত্বৰ সময়ছোৱাত। আৰু সম্পূৰ্ণ এইটো হৈছে এটা তেওঁৰ অট'বায়'গ্ৰাফী, আত্মজীৱনী বুলি আমি ক'ব পাৰোঁ। আমি যদি চাওঁ এই দৌৰবিলাক যদি চাওঁ, এইটো অপেনিং উইথ আৰ্কিটেক্সাৰ, ইছলামিক আৰ্কিটেক্সাৰ, হিন্দুৰ বিভিন্ন দেৱ দেৱতাৰ ভাস্কৰ্যবোৰ দেখিছোঁ। আমি ৰামায়ণৰ কাহিনীৰে বান্দৰে সেতু বন্ধা দৃশ্য এটা দেপিক হৈ আছে। ফ্ল'য়েল মটিভ স্কাল্পচাৰ বুলি যদি তুমি চোৱা, এইবিলাক অসমীয়া শিপিনীয়ে যিটো মানে তাঁত কাপোৰত বুটাম তোলে সেইটো দেখিবলৈ মানে সমন্বয়টো যে তেওঁৰ জীৱনত ঘটিছিলে, এইবিলাকৰ পৰা গম পোৱা গৈছে। আৰু আমি যদি চাওঁ এফালে 7 নম্বৰতে এটা স্কাল্পচাৰ দেখিম মোগল সম্ৰাট শ্বাহজাহানৰ, সেইটোৰ পৰা গম পাইছোঁ যে তেওঁ আকবৰৰ জীৱনটোক প্ৰতিনিধিত্ব কৰিছে, যিহেতু তেওঁ ইছলামিক গাই আছিলে। আৰু এইফালে আহোমৰ ৰয়েল চিম্বল ড্ৰেগন এটা দেখিম আমি, ড্ৰেগনটোৰ পৰা গম পাইছোঁ তেওঁ হিন্দুলৈ পাছত কনভাৰ্ট হৈছে। আৰু ভিতৰভাগ যদি চাওঁ তেনেকৈ উত্তৰা দক্ষিণাকৈ আছে, এনেকৈ থাকিলে মানে ইছলামিকসকলে তেওঁলোকৰ মৃতকক পৰ্বত দখল দিয়ে, সেইকাৰণে কৈ এইটো সমাধি ক্ষেত্ৰ তেখেতৰ। মছজিদৰ যিটো প্ৰে হাউচ, এইটো প্ৰাৰ্থনা গৃহ, মানে চব হয় এইটো অল এভৰিথিং। এইটো এতিয়া মই এটা ক'ব খুজিছোঁ হা, মেইনটো তেওঁ বনাই থৈ গৈছিলে, কিন্তু এইটো কোনে বনালে? এইটো বনাইছে শিল্পী আমাৰ শ্ৰদ্ধাৰ পৰমেশ্বৰ দত্ত, তেখেতে বনাইছে। আৰু বহুত ধুনীয়াকৈ টেৰাকটাৰে যিহেতু মনুমেণ্টটো আছিল, সেই হেতুকে টেৰাকটাৰে এই ডিজাইনটো তেওঁ ডেপিক। এইখন আছিলে এখন চাইকেটিক দুৱাৰ। আকৌ ক'বা নেকি? এইখিনি এতিয়া আমাৰ কি দুৱাৰ আছিলে, সেইখন গোটেইখন দুৱাৰ আমাৰ এতিয়া জনাব, এতিয়া কি হ'ব এতিয়া জনাব দেই। এতিয়া এইটো তলাতল ঘৰ দেখিলে আপোনালোকে, এইটো তলাতল ঘৰৰ ডেফিনেশ্যনটো আপোনালোকে গম পাইছে, এইটো কেনেকৈ তৈয়াৰ কৰি তুলিছিলে। এইটো হৈছে পূৰা ধুনীয়াকৈ এইটো এজেটিক্স তলাতল ঘৰটো গোটেইটো দেখুওৱা হৈছে। আৰু ইয়াত থকা দুৱাৰখিনি এইখিনি আৰু 3খন দুৱাৰ আছিলে মেইনলি সোমাবৰ কাৰণে। গড়গাঁৱৰ ফালৰ পৰা আহিলে ধৰা এখন পানী দুৱাৰ, এইফালে তেতিয়া সকলো পৰ্যায়ৰ মহিলাখিনি অহা যোৱা কৰিব পাৰিছিলে। ঠিক তেনেকৈ এইখন আছে বৰদুৱাৰখনে তেওঁ ৰাজপৰিয়ালৰ যিসকল লোক, ৰয়েল ফেমিলি বা উচ্চপদস্থ যিসকল বিষয়া, বৰগোহাঁই বৰপাত্ৰ সেইবিলাক পৰ্যন্ত কৰিব পাৰিছিলে। আৰু এই ৰংঘৰৰ পৰা যদি এখন 9 যি তেওঁলোকৰ অতিথিসকলে ইয়াত সোমাত অনুমতি প্ৰদান কৰা হৈছিলে। আৰু এইখন অকল মন বচা দুৱাৰ, এখন চাইকেটিক দুৱাৰ, মানে মানুহজন শত্ৰু হ'ব নে মৃত্যু হ'ব, কেনেকুৱা প্ৰকৃতিৰ হ'ব, চাইল্ডলাইন তেখেতৰ ভিতৰত যাওক অনুমতি প্ৰদান কৰা হৈছিল। আৰু এইখিনিতে গোটেই প্ৰশাসনিক কাম কাজবিলাক চলিছিলে। ধৰক এইটো ৰয়েল কোৰ্টখন, ন্যায়সদা ভৱনৰ যিখন বিচাৰ চৰা, ন্যায়সদা ভৱন তৃতীয় জুডিচিয়েল চিফ জাষ্টিচ। আৰু তলৰখন তেনেকৈ জেইল পোতাশালখন। আৰু এইটো সেইখন এখনে দুৱাৰ আছিলে সোমাবৰ কাৰণে, আৰ্কলজি ডিপাৰ্টমেণ্টে বন্ধ কৰিব ল'লে। এইটো মেকুৰী ঘৰ বুলি কয়, ব্লেক কেট ব্লেক পেন্থাৰ চমতাই কোবাই দুখীয়াজনক পোতাশাললৈ পঠিয়াই দিয়ে। ঠিক তেনেকৈ এইটো গোলাঘৰ গুলিগড়বিলাক ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে, ডিষ্টেঞ্চ মেইনটেইন কৰি বনাইছিলে যাতে ব্লাষ্টৰ সম্ভাৱনাও থাকিব পাৰে ধৰক। আৰু এইটো বৰচৰাটো, ইয়াতে গোটেই তেওঁলোকৰ কনফাৰেঞ্চ হ'ল আৰু তেতিয়া দিনৰ উচ্চপদস্থ বিষয়াসকলে ৰাজনৈতিক অৰ্থনৈতিক কথা বতৰাবিলাক আলোচনা কৰে। এইডোখৰ বুলনি চৰা কমন ৰুম হিচাপে ব্যৱহাৰ কৰিছিলে। এইটো মেটাৰনিটি হাউচ, লেবাৰ ৰুমটো সতি সন্তান জন্ম হ'লে তাতে সুব্যৱস্থা কৰে ধৰক। আৰু যিখন তোৰণ এফালে আছে সেইখন তেখেতে নৱজাতকক আদৰণি জনাবৰ কাৰণে ব্যৱহাৰ কৰে। আৰু এইটো আছিলে ৰজাৰ টয়লেটটো, ৰজাৰ পায়খানাটো পায়খিনি মানে ধৰিব লাগে গু ধৰা বৰুৱা বুলি। আৰু কাইলৈ কি খাব পায়খানাখিনি চাই ৰজাৰ খাদ্য দিয়া হয়।
আৰু এইটো আছিলে যিটো এতিয়া আমাৰ ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ ক্ষেত্ৰত কৰা হয়, এইটো এটা গৱেষণাৰ পৰা গম পোৱা গৈছে আহোম ৰজাত বুলি এটা প্ৰচেছ। আৰু এইখন যিখন আছিলে চাংমাই ৰান্ধনীশাল, এখন কিটচেন হাউচ যিখিনি চাংমাই টাইটল, তেওঁ মানে ৰজাৰ খুব বিশ্বাসী মানুহ আছিলে, এইখানে তেওঁলোকৰ ৰন্ধন প্ৰকৰণৰ দায়িত্ব অৰ্পণ কৰিছিলে। এই কাৰেংটোৱে 7 মহলীয়া, 3 মহলটো চিক্ৰেট টানেলৰ কাৰণে বনোৱা হৈছিলে। ইয়াৰ পৰা যিখন চিৰি নামি আহিছে সেইখনৰ তলত সুৰংগৰ ব্যৱস্থা আছে। ইয়াৰ পৰা দিখৰিঘৰলৈ যায়, দিখৰিঘৰৰ পৰা এক্সট্ৰাকৈ গড়গাঁও ৰাজকাৰেং যায়। তাত কিবা ছাডেন এটেক হ'লে ইয়ালৈ আহে, ইয়াত হ'লে তালৈ যায়। আৰু যিটো আমি ফৰেষ্ট এৰিয়া দেখিবলৈ পাওঁ সেইফালে, সেইটো এতিয়া বেজশাল, গোটেই হাৰ্বেল অৰ্গেনিক মেডিচিনখিনি তাত প্ৰস্তুত কৰিছিলে তেতিয়া দিনৰ ফাৰ্মাচীখন। ঠিক তেনেকৈ এইটো বেলবোধন কৰে লাইব্ৰেৰী তেতিয়া দিনৰ। ঠিক তেনেকৈ তলৰ ৰুমবিলাক ঘোঁৰাশাল আছিলে, পোতাশাল আছিলে, মন্ত্ৰ থোৱা ঘৰ আছিলে, যন্ত্ৰ থকা ৰুম আছিলে, তেনেকুৱাবিলাক ৰুমত ব্যৱহাৰ কৰা হৈছিলে। আৰু এইটো হৈছে কামদেৱৰ মন্দিৰটো, অক্টাগোনেল চেপত বনাইছিলে, নেচাৰেল ডিজাষ্টাৰ যাতে ৰিজাৰ্ভ নহয়, চাইণ্টিফিক ৰিজন। ঠিক তেনেকৈ আটাইবিলাক এইখিনি যদি আমি এটা পুখুৰী দেখোঁ, সেইটো কয় মিঠা পুখুৰী, সেইটো ৰজাই পানী খাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। আমি যে এইখিনি দেখা নাপাওঁ এতিয়া, মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত জ্বলাই পেলোৱা হ'ল বিদ্ৰোহীসকলে। আৰু সেইকাৰণে ইয়াতে ধনবিলাক পেলাই এই পুখুৰীটোতে মানুহবিলাক পলাই গুচি গৈছিলে। পাছত স্থানীয় মানুহে জাকৈ মাৰি ইয়াত ফুল তুলিছিলে, সেইকাৰণে বৰবিল বিধসকলে ইয়াত সোণতলা পুখুৰী বুলিও সোণতলা পুখুৰী। তো ঠিক তেনেকৈ এইখিনি এটা পুখুৰী দেখিম আমি, খটখটি পুখুৰী। এইটো সাধাৰণ চম্পী চাউলে গা কাপোৰ ধুবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। ঠিক তেনেকৈ আটাইবিলাক কাম কাজ প্ৰশাসন জন্তুটো সুচাৰুৰূপে চলাবৰ কাৰণে এইটো ৰুদ্ৰসিংহই পোনপ্ৰথমে কাঠ আৰু বাঁহেৰে 1696 পৰা 1714 চনত বনাইছিলে। পাছত ৰাজেশ্বৰ সিংহই 1765 পকা কৰি পেলালে। এতিয়া আহিছোঁ আমি এতিয়া এয়া গাঁৱত থকা কাৰেংঘৰ। গড়গাঁৱত থকা কাৰেংঘৰৰ বিষয়েতো বেলেগ ক'বই নালাগে, সুৰংগ আছিলে, সুৰংগ দি আহিছিলে ইয়াত গম পালে। গতিকে আজিলৈ ভিডিঅ'টো এইখিনি দেখিলে। বাহিৰত যাম এতিয়া, অকণমান কিবাকিবি ডান্স চান্স যদি পাওঁ দেখাম আপোনালোকক, নহ'লে ইমানতে ভিডিঅ'টো সামৰণি পেলাইছোঁ। ধন্যবাদ জনাইছোঁ। এজনো হৈছে নামটো জনাই দিব এতিয়া ধুনীয়াকৈ। গাইডৰ কাম কৰোঁ ইয়াতে স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্কতে। আৰু সেই আহোম কিং স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কথা আপোনালোকে জানে, গতিকে বাই হিজ নেম ইন দিছ পাৰ্ক। ঠিক আছে, এক্সট্ৰাকৈ মই বেলেগকৈ ক'ব নাযাওঁ আৰু আপোনালোকক চিনি পালেই আৰু আমাৰ ওচৰসকলে চিনি পালেই যিহেতু। ঠিক আছে, এতিয়া বাই বাই জনাইছোঁ। আৰু এতিয়া যিহেতু 8টামান বাজিলে চাগে, গধূলি মানে ৰাতি গধূলি 8মান বাজিলে। চ' আপোনালোকে ভাত পানী খাই শুই যাওক আৰু ধুনীয়াকৈ দেই। বাই বাই আজিলৈ। যদিহে হয় নেক্সট প্ৰগ্ৰেমটো দেখাম, নহ'লে বাই বাই, গুড নাইট।